বন্ধুসকল, মই আপোনালোকক স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল আহাৰ চেনেললৈ। মই আজি বনাব বিচাৰিছোঁ কৰ্দৈ টেঙাৰ লগত মাছৰ আঞ্জা। আপোনালোকে কেতিয়াবা খাই পাইছেনে? যদি খাই পোৱা নাই এবাৰ বনাই চাবচোন, খুব টেষ্টি হয়। গতিকে পলম নকৰি আমি বনাবলৈ শিকোঁ আহকচোন। কৰ্দৈ টেঙাখিনি মই আগতে কুকাৰত ফ্ৰাই কৰি উহাই লৈছিলোঁ। এইখিনি ধুনীয়াকৈ ধুই লৈছোঁ। এইখিনি ধুনীয়াকৈ এতিয়া মিক্স কৰি দিব। গেছৰ ফ্লেমটো অলপ মিডিয়াম ফ্লেমত ৰাখি এইখিনি 15 মিনিটমান সিজাই ল'ব। এয়া কৰ্দৈ টেঙা আঞ্জাখনত দিবলৈ মাছ ফ্ৰাই কৰি থোৱা হৈছে। সোৱাদ অনুযায়ী অলপ পানী দি দিয়া হৈছে। আপোনালোকৰ ঘৰত যদি কম মানুহ থাকে তেতিয়াহ'লে কমকৈ পানী দিব, যদি বেছি মানুহ থাকে তেতিয়াহ'লে অলপ বেছিকৈ পানী দিব। হ'ব দিয়া। এতিয়া গেছৰ ফ্লেমটো হাই কৰি দিব। কৰ্দৈ টেঙা আঞ্জাখনত এয়া মাছ দিয়া হৈছে। মাছখিনি দিয়া হৈ গ'ল। এতিয়া অলপ সিজিবলৈ 10 মিনিটৰ কাৰণে ঢাকি থোৱা হৈছে। এয়া উতলিব ধৰিছে কৰ্দৈৰ আঞ্জাখন। দেখোঁতেই মানে খাওঁ খাওঁ লাগি গৈছে। আঞ্জাখনত ধুনীয়া ৰং ধৰিছে, দেখিছানে? এয়া এনেকৈ আৰু 15 মিনিটমান উতলাৰ পিছত কৰ্দৈ আঞ্জাখন হৈ গ'ল।
বন্ধুসকল, আপোনালোকে যদি মোৰ ৰেচিপিটো ভাল পাইছে তেতিয়াহ'লে লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰিব নাপাহৰিব আৰু কাষতে থকা বেল আইকনটো টিপি দিব। ধন্যবাদ।